Hello friends, Assamese Sisters চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ আগত কণীৰ এটা অতি সহজ আৰু সুন্দৰ ৰেচিপি শ্বেয়াৰ কৰিব বিচাৰিছো। আপোনালোক সকলোৱে হয়তো কণীৰ তৰকাৰী ঘৰত বনাই খায়, তথাপিও আমিনো কেনেদৰে বনাই খাওঁ তাকে দেখুৱাবলৈ বিচাৰিছো। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। কণীৰ তৰকাৰী বনাবলৈ প্ৰথমতে আমি কণী আৰু আলু বইল কৰি ল'ব লাগিব। কণীৰ তৰকাৰীৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ: পিঁয়াজ, নহৰু পেষ্ট, আদা পেষ্ট, তেজপাত 3টা, শুকান জলকীয়া পেষ্ট, জিৰা পেষ্ট। মই ইয়াত গোটা জিৰা ব্যৱহাৰ কৰিছোঁ কাৰণ গোটা জিৰা ব্যৱহাৰ কৰিলে তৰকাৰীখন খাবলৈ সোৱাদ হয়। কণীকেইটা এতিয়া অকণমান দাগ দি ল'ব লাগিব কাৰণ দাগ নিদিলে ফ্ৰাই কৰিলে কণীকেইটা ফুটিব। এতিয়া এটা কেৰাহীত তেল গৰম কৰি লৈছোঁ। তেলখিনি অকণ ভালদৰে গৰম হ'বলৈ দিব লাগিব, নহ'লে কণীকেইটা ফ্ৰাই কৰিলে ফেন উঠিব। গতিকে কণীকেইটা আমি এতিয়া ৰঙচুৱাকৈ ফ্ৰাই কৰিব লাগিব অকণমান। কণীকেইটা অলপ ৰঙাকৈ ফ্ৰাই হোৱাৰ পিছত কণীকেইটা এখন প্লেটত ছাইড কৰি নমাই থৈ দিম। কণী ফ্ৰাই কৰা তেলখিনিতে আমি পিঁয়াজ আৰু তেজপাতখিনি ঢালি দিছোঁ। পিঁয়াজখিনি বাদামী কালাৰ হোৱালৈকে ফ্ৰাই কৰিব লাগিব। পিঁয়াজখিনি এতিয়া অলপ বাদামী কালাৰ হ'বলৈ ধৰিছে। এতিয়া আমি নহৰু আৰু আদাৰ পেষ্টখিনি তাত ঢালি দিছোঁ। আদা, নহৰু আৰু পিঁয়াজ, তেজপাত গোটেইখিনি একেলগে অলপ সময় ফ্ৰাই কৰি থাকিব লাগিব। এতিয়া আমি জিৰাৰ পেষ্টখিনি ঢালি দিছোঁ। জিৰাৰ পেষ্টখিনি ঢালি অলপ সময় ভাজি থাকিব লাগিব। অলপ সময় ভাজি থকাৰ পিছত এতিয়া জলকীয়াৰ পেষ্টখিনি ঢালি দিম। জলকীয়াৰ পেষ্টখিনি ঢালি অলপ সময় লৰাই থাকিব লাগিব। এতিয়া অকণমান হালধিৰ গুড়ি দি দিছোঁ। নিমখ আমি প্ৰথমেই তেলখিনি যেতিয়া গৰম কৰিছিলোঁ তাতে সোৱাদ অনুযায়ী নিমখ দি দিয়া হৈছে। এতিয়া গোটেইখিনি মিশ্ৰণ অলপ সময় ভাজি থাকিব লাগিব। মছলাখিনি এনেদৰে ভাজি থকাৰ পিছত মছলাখিনি যাতে সুন্দৰ কালাৰ হৈ পৰিছে আৰু এতিয়া অকণমান পানী দি দিছোঁ। অকণমান পানী দি পেলাই অলপ সময় মছলাখিনি সিজাব লাগিব। মছলাখিনি এতিয়া সুন্দৰ কালাৰ হৈ পৰিছে। এতিয়া সিজাই থকা মছলাখিনিত আমি বইল কৰি থোৱা আলুখিনি ঢালি দিম।
আলুখিনি ঢালি দি অলপ সময় লৰাই থাকিব লাগিব। আলুখিনি ঢালি দি অলপ সময় লৰাই থকাৰ পিছত এতিয়া আমি কণীকেইটা তাত দি দিম। কণীকেইটা দি অকণমান সময় লৰাই থাকিব লাগিব। এতিয়া কণী, আলু আৰু মছলা গ্ৰেভিখিনিত আমি অকণমান পানী ঢালি দিছোঁ। পানী ঢালি পেলাই আমি ভালদৰে উতলিবলৈ দিব লাগিব। সম্পূৰ্ণৰূপে ভালদৰে উতল অহাৰ পিছত এতিয়া আমাৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু পৰিৱেশন কৰিব পৰা হৈ গ'ল। আমাৰ এই ৰেচিপিটো আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ। আমাৰ চেনেলটো আগলৈ চাই থাকিব। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। থেংক ইউ।